একুৰা জুইত এডাল সাপ টপটপকে জ্বলি আছে। এজন মানুহে এডাল লাখুঁটিৰে সাপটো বচালে। আধা মৰা সাপডালৰ ওপৰত অলপ পানী দি দিলে। দিয়াৰ লগে লগে সাপডাল সুস্থ হৈ মানুহজনক ক'লে, আমাৰ ৰাজ্যলৈ ব'লক, আপোনাক এটা উপহাৰ দিম। গাধটোক সকলো চমজাই তেওঁ সাপটোৰ লগত গুচি গ'ল মেহেললৈ। গৈ তেওঁ দেখিলে এটা পাথৰৰ তলত সুৰংগ আছে। সুৰংগদি খটখটিৰে তেওঁ যাব লাগিব। এই সুৰংগটো উলিয়াই তেওঁ খটখটিৰে লাহে লাহে নামি দেখিলে এটা সুন্দৰ মেহেল জমক কৰি আছে। মেহেলৰ ভিতৰত প্ৰৱেশ কৰি তেওঁ দেখিলে এটা প্ৰকাণ্ড সাপ। সাপডালে মানুহজনক দেখি খঙতে নেগুৰডালে ঠাঁচকে মাটিত মাৰি দিলে। ভয়তে মানুহজন কঁপি উঠিল। সাপডালে ক'লে, এওঁ মোক বচাইছিলে। সাপটোৱে যেতিয়া সকলো বুজাই দিলে তেতিয়া তেওঁৰ খংটো সামৰিলে। তেওঁ ক'লে, হেৰৌ মনীষ, তোক মই মোৰ ল'ৰাটো বচোৱাৰ কাৰণে মই তোক দুটা বৰদান দিম। তাৰ ভিতৰত এটাই পাবি। কোনটো লাগে কবি। ধন সম্পত্তি লাগেনে তোক, নে জীৱ-জন্তুৰ কথা বুজি পোৱাৰ তোৰ কোনটো লাগে সেইটোহে পাবি তই। মানুহজনে ভাবিলে, মইতো গৰু ছাগলীৰ লগতে থাকোঁ সদায়, তেতিয়া গৰু ছাগলীৰ যদি কথা মন বুজি পাওঁ মই, তেতিয়া বহুত ভাল কথা বুলি কৈ তেওঁ খুজিলে যে মোক জীৱ-জন্তুৰ কথা বুজি পোৱাটোৱেই লাগে। সেইবুলি কৈ মানুহজনক শুক্ৰিয়া আদায় কৰি গুচি গ'ল। গৈ তেওঁ ঘৰ পালেগৈ। ঘৰ পাই ছাগলীটোৰ লগত খেলি থাকোঁতে ওচৰতে এডাল গছৰ ওপৰত দুজনী কাউৰী চৰাই পৰি আছিল। কাউৰীকেইজনীয়ে পাতিছে, এই মানুহজন ইয়াত বহি আছে, কিন্তু তাৰ তলত যে এটা সোণৰ কলহ আছে, কিন্তু মানুহজনে নেজানে। সেইবুলি কোৱাৰ লগে লগে মানুহজনে শুনি পালে। তেওঁ ঘৰলৈ গৈ ছাগলীখিনি চমজাই মালিকক লাহেকৈ তেওঁ গধূলি সময়ত আহি ৰাতি গছজোপাৰ তলত থকা সোণৰ কলহটো খান্দিবলৈ আৰম্ভ কৰিলে। কলহটো তেওঁ সঁচাকৈ পালে। কাউৰীকেইজনীয়ে সঁচাকৈ কৈছিলে। ধনখিনি পাই তেওঁ এটা ধুনীয়া ঘৰ সাজিলে। ঘৰ সাজি তেওঁ বিয়া পাতি ল'লে। বিয়া পাতি তেওঁ সুখৰ সংসাৰ গঢ়ি ল'লে। তেওঁ দুখীয়া হৈ নাথাকিলে, সদায় ধনী